আছে দোস্ত ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰ গাটো অলপ বেয়া। কালি ৰাতি জ্বৰ আহিছিলে, এতিয়ালৈকে ভাল পোৱাই নাই। জ্বৰটো যেতিয়া এৰি দিছে তেতিয়া বহুত গৰম লাগিছে, আৰু যেতিয়া জ্বৰ আহিছে মানে কঁপনি জ্বৰ নিচিনা বহুত বেয়া। কম্বল লৈ তত পোৱা নাই, ইমানেই কম্বল লৈছোঁ কালি ৰাতি। এতিয়া গাটো অকণ ধুই পেলাই বহিছোঁ, কিন্তু গৰমত থাকিব পৰা নাই, এনেকুৱা গৰম লাগিছে। এই বিচনী মাৰি আছোঁ, দেখিবলৈ পাইছে। বিচনী বিচি আছোঁ, বহুত গৰম উঠিছে। কিহৰ কাৰণে জানো হঠাৎ ইমান বেয়া হৈ গ'ল। কালি গধূলি 7টা বজাত গা ধুই দিলোঁ। এই গা ধোৱাৰ কাৰণে অলপ ঠাণ্ডা লাগি আছিলে, ধুই দিলোঁ গাটো। ধুই দিয়াৰ পিছত আৰু মোৰ জ্বৰ আহি গ'ল ৰাতি, বহুত জ্বৰ ৰাতি। এতিয়া মইতো আছোঁ মাহঁতৰ ঘৰত, তাকে মানুহজনৰ তাত থাকিলে জ্বৰ চৰ আহিলেও ৰাতি ভৰি হাতে তেল দি দিয়ে, কিন্তু ইয়াতে এতিয়া কোনে কৰিবনো। মাকটো সেইবোৰ কৰিব দিবলৈ বেয়া লাগে। এইফালে মা আকৌ ছোৱালীকো চায়, এইফালে আকৌ মোকনো আকৌ কেনেকৈ কি কৰিব, তাকে বেয়া লাগে অলপ। একো নাই, দৰৱ খাইছোঁ, দৰৱ খাই আছোঁ, ভাল হৈ যাব। দৰৱ খালে নিশ্চয় ভাল হ'ব নহয় জানো। তাকে মোৰ ভিডিঅ'বোৰ চাই কেনেকৈ পাই জনাবচোন। মই ভিডিঅ'খিনি কিহৰ কাৰণে বনাওঁ গম পায়নে? এনেই ভাল লাগে কাৰণে বনাওঁ, কিন্তু কিছুমান মানুহে আকৌ বেয়া পায় বনোৱাৰ কাৰণে। আৰু মই ভিডিঅ' বনাবলৈ শিকিলোঁ কাৰ পৰা গম পায়নে? দেৱলতা বুলি কয়, মানুহ এজনী আছে, দেৱলতাৰ পৰা শিকিলোঁ। এনেকুৱা ভিডিঅ' বনাব পাৰি বুলিকে। আগত মই ভাবোঁ ইউটিউবতনো ভিডিঅ' কেনেকৈ দিয়ে, ফেচবুকতনো ভিডিঅ' কেনেকৈ দিয়ে, কেনেকৈ বনায়, সেইখিনি আগত মই একোৱেই নাজানিছিলোঁ। তাৰপৰা যেতিয়া দেৱলতা বাৰ ভিডিঅ'খিনি চালোঁ, তেতিয়া গম পালোঁ যে তেনেকৈতো ময়ো পাৰোঁ বনাবলৈ। তাকে দেৱলতা বাকো ভিডিঅ'বোৰ বনোৱাৰ কাৰণে বহুত মানুহে তেওঁকো বহুত বেয়া কয়, বহুত বেয়া গালি দিয়ে। মাইকী মানুহো দিয়ে, মতা মানুহো দিয়ে। কিহৰ কাৰণে দিব লাগেনো? কোনোবাই ভিডিঅ' বনাইছে, নাই বনোৱা, ভাল লাগিছে নাই লগা, আপোনালোকে চাইছে চব, আৰু চাবলৈ মনে নেচাব, কিন্তু চাই পেলাই তেওঁক ইমান বেয়াকৈ কমেণ্ট কৰিব নালাগে নহয়। তেওঁ বুলিকে নহয়, মোকো কয়, মোক বুলিকে নহয়, আৰু মানুহক কয়। কেলেনো ক'ব লাগে? ফেচবুকটো ক'ব গ'লে ইউটিউবটোৱে ভাল ফেচবুকতকৈ। ইউটিউবত কোনো কমেণ্টো কৰিব নোৱাৰে, কোনো কমেণ্টখিনি চাবও নোৱাৰে, কিন্তু ফেচবুকত কি হয়, মানুহবোৰে চাই, ফেচবুকত মানুহবোৰে ভিডিঅ'বোৰ চাই লয় আৰু বেয়া মন্তব্যবোৰ দিয়ে। কিয় কাৰণে দিয়েনো? আপোনালোকে চাবলৈ মনে নেচাব। আপোনালোকৰতো ঘৰত গৈ পেলাই তেওঁ ভিডিঅ' নাই বনোৱা, তেওঁ ভিডিঅ' বনাইছে নিজৰ মোবাইলত বনাইছে, বা ময়ে বনাইছোঁ মই নিজৰ মোবাইলত বনাইছোঁ। আপোনালোককতো একো আমনি নাই দিয়া, আপোনালোকে নেচাব, চাবলৈ মনে নেচাব, ভিডিঅ' ওপৰলৈ পঠিয়াই দিব। চাবলৈ মনে ব্লক কৰি দিব, যে এনেকুৱা যোনে ভিডিঅ' বনাই তেওঁলোকৰ ভিডিঅ'খিনি আপোনালোকৰ ওচৰলৈ নাযায় বুলি সেইখিনি মানুহক ব্লক কৰি দিব। কিন্তু বেয়া কমেণ্টবোৰ নিদিবচোন, কাৰণ কেলৈ সেইটো ছ'চিয়েল মিডিয়া হয়, লাখ মানুহ আছে তাত, সেইখিনি মানুহে চাই নহয় সেইবোৰ কমেণ্ট। লাজ নাপায়নে? আপুনিওতো এজনী মাইকী মানুহ হয়, যোনে বেয়া কমেণ্ট দিয়ে তেওঁক কৈছোঁ, আপোনালোকতো মাইকী মানুহ হয়। মাইকী মানুহে মাইকী মানুহৰ শত্ৰু বুলি কয় নহয়, এইটোৱেই। কিন্তু মাইকী মানুহখিনি কয়ে, কিছুমান মতা মানুহবোৰেও কয়। ইমান বেয়াকৈ ক'ব পাৰেনে? আপোনালোকৰ চিন্তাধাৰাবোৰ ইমান বেয়া নে? ইমান বেয়া আপোনালোকৰ চিন্তাধাৰাবোৰ, কিহৰ কাৰণে? নেপায়, নকৰিব এনেকৈ গম পায়নে? এইবোৰ বেয়া কথা, কাৰণ কেলৈ আপোনালোকৰো ওচৰ চুবুৰীয়া মানুহ আছে নাই? তেওঁলোকেতো আপোনালোকৰ কমেণ্টখিনি চাই কি বুলি ভাবে, এই মানুহজনী এনেকুৱাই নে, বা এই মানুহজন এনেকুৱাই নে, ইমান বেয়া নে, ইমান বেয়া কমেণ্ট কৰিব পাৰেনে?
নেপায়, গম পাইছেনে? নকৰিব, এইবোৰ বেয়া কথা। এতিয়া মই এই ভিডিঅ'টো বনোৱা দেখি কিছুমান মানুহে কি ক'ব, জ্ঞান দিবলৈ আহিছে আমাক, আমাক জ্ঞানৰ ভাণ্ডাৰ নালাগে, টকাৰ কাৰণে ভিডিঅ' বনাইছে, ভিউজ লাগে, সেইখিনি ক'ব। সেইখিনি কোনে কয় গম পায়নে? ফাল্টু যিবোৰ মানুহ থাকে নাই, সেইখিনিয়ে কয়। ফটুৱা যিবোৰ মানুহ থাকে যে, সেইবোৰ মানুহে কয়। আৰু মোক যোনে বেয়া কমেণ্ট কৰিব নাই, তেওঁতো একদম ফটুৱা, একদম পাগল সেইবোৰ মানুহ, গম পাইছে?